অসমৰ অৰ্থনীতি উত্তৰণৰ বিশাল সম্ভাৱনা। এডভান্টেজ আসাম 2.0 লৈ মুখ্যমন্ত্ৰীৰ আশা। আদানী আম্বানী টাটা জিন্দাল বেদান্ত গ্ৰুপৰ বিনিয়োগৰ কেন্দ্ৰ হ'ব অসম। 6 লাখ কোটিৰো অধিক টকাৰ বিনিয়োগ ব্যৱসায়ীৰ। হয়তো 5 বছৰৰ পাছত অসমৰ ল'ৰাই বাহিৰত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ যাব নালাগে। 10,000 টকাত বহিৰাজ্যত কাম কৰাতকৈ এইসমূহ কোম্পানীতেই লাভ কৰিব সংস্থাপন। ঔদ্যোগিকৰণৰ অবিহনে কোনো অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে। এডভান্টেজ আসাম 2.0 সামৰণিৰ পাছত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক, বন্ধ কমাই পেলাওক, উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা অসম্ভৱ আছিলে যে 3.5 বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিলে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হ'লোঁ যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে। এইবাৰ যদি আমি 4.5 লাখ কৰোৰ ইনভেষ্টমেণ্ট আনিব পাৰিছোঁ, 5 বছৰ বা 4 বছৰ পিছত যেতিয়া এডভান্টেজ আসাম 0.3 হ'ব, মই ভাবোঁ যে ইট উইল গো আপ টু 15 লাখ ক্ৰ'ৰ। Today we have laid a foundation. আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিলোঁ। ইয়াৰ পৰা মই আশা কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ ৰাইজে উদ্যোগীকৰণৰ যিটো পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তাক সহযোগিতা কৰিব। উদ্যোগীকৰণ যদি নহয়, আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত 7-8 হাজাৰ টকাৰ কাৰণে সদায় কাম কৰিব লাগিব। বেমাৰ হ'লে, মৃত্যু হ'লে মৃতদেহটো ঘৰলৈ উভতাই অনাৰ বাবেও বহুতৰ আজি সম্বল নাই। মই এনে বহুত ঘটনা জানো। বেংগলোৰ, হায়দৰাবাদত আমাৰ ল'ৰাৰ মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো দেউতাক মাকৰ শেষবাৰ চাব নোৱাৰে, টকাৰ অভাৱত তাতে সৎকাৰ কৰিব লাগে। গতিকে আমি যদি অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰোঁ, তেতিয়াহ'লে হাই স্কিলত ল'ৰা ছোৱালী বাহিৰত যাওক, ইঞ্জিনিয়াৰ অভিযন্তা হৈ আমেৰিকাত যাওক, জাপানত যাওক, কিন্তু ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ বাবে অন্ততঃ বাহিৰত যাব নালাগে। তেনেকুৱা অসম এখন আমি বিচাৰোঁ আৰু মই ভাবোঁ যে এতিয়াৰ পৰা আমি সেই সংকল্প ল'ব পাৰোঁ যে অহা 5 বছৰত আমি অসমৰ ভৱিষ্যত সলনি কৰিম। মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলোঁ, ৰাজনীতি কৰিব আহোঁতে এটা কল্পনা আছিল যে অসমক এনেকৈ ধৰণে চাব বিচাৰোঁ, সেই দিনটোৰ আজি আমি থিয় হৈছোঁ। আন্দোলন, হত্যা, তেজৰ ফাগু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যত দেখা অসম গঢ়িবলৈ অহৰহ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছোঁ। ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি 47 চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল, সমৃদ্ধিপূৰ্ণ অসম আছিল, তালৈকে আমি লৈ যাব পাৰিছোঁ। যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিলে, আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয়। ইয়াৰ পৰা যদি আমি একেলগে কাম কৰোঁ, বহুত হ'ব। এই বছৰটোত আমাৰ বহুতকেইটা কাম হ'ব। জাগিৰোডত ছেমি কণ্ডাক্টৰে প্ৰডাকশ্যন কৰিব। 1700 ছোৱালী বেংগলোৰত ট্ৰেইনিং লৈ আছে, অসমীয়া ছোৱালী। তেওঁলোক উভতি আহিব, তেওঁলোকে চিপছ বনাব। এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ। এই বছৰত ফেক্টৰী ইনগ্ৰেশ্যন হ'ব। এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপৰ্ট হিচাপে গুৱাহাটী এয়াৰপৰ্টে আত্মপ্ৰকাশ কৰিব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব। এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনেৰী হ'ব। এই বছৰতে নামৰূপত
ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব। গতিকে মই ভাবোঁ যে 2025 চন আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব। বিশ্বৰ বহু উদ্যোগপতিয়ে শলাগ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ। যদি সকলো ঠিকেই থাকে তেন্তে অসম যে ঔদ্যোগিকৰণত বহু আগুৱাই যাব সেয়া নিশ্চিত। MMD ফ'কাছ আপডেট, গুৱাহাটী। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসম অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ, অপ্ৰতিৰোধ।